guys. Hey guys, welcome and welcome back to my YouTube channel. সকলোকে প্ৰথমে স্বাগতম জনাইছো মোৰ YouTube channel আৰু আজি ভিডিওটো বহুত বেছি ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে আৰু ধামাকেদাৰ হ'বলৈ গৈ আছে কাৰণ আজি আমি ঘৰত আছো অকল তিনজনী এজনী মই আৰু এজনী আছে বাৰু তাই পঢ়ি আছে তাৰপিছত আজি ৰাতিটো আমি কি কি কৰো আপোনালোকৰ লগত শেয়াৰ কৰি থাকিম গতিকে ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে আপোনালোকে চাই খাব খালি ঘৰত অকল তিনজনী আৰু কোনো নাই ওচৰে পাজৰে মানুহ নাই মানে এফালে আছে এফালে নাই আৰু বেছি বহুত ভূত ওলাই যদিও গম নাপাওঁ ৰাতি কি হয় কি নহয় নাজানো আজি আমি আৰু বহুত প্লেনিং কৰিছোঁ মানে ৰাতি বহুত ভয় লগা ভূতৰ চিনেমা চাম কিবা কিবি কৰিম কি হয় আপোনালোকে চাই থাকিব হয় নাই এতিয়া আমি প্ৰথমতে কি কওঁ ভাত চাত বনাই লওঁ খোৱা যোগাৰ কৰি লওঁ খাই বৈ লওঁ তাৰপিছত ভাবি আমি কি কওঁ গতিকে ভিডিঅ'টো চাই থাকিব খানা কিহে হ'ব আজি খানাটো কিহে হ'ব মাংস নাই বিচাৰি গৈছিলোঁ মাছ নাই নাপালোঁ মাছ নাই আৰু সৰু মাছ পাইছিলোঁ বাচিব নাজানো পনীৰটো নাই বাৰু সেইকাৰণে আনিছোঁ আমি ডিম এতিয়া আমি বনাম ডিমৰ দম আজি আমাৰ দেখিছা নাই দুইজনী ড্ৰেছ চেম কালাৰ আমি মানে ডিম বইল কৰি থৈছোঁ মই দেখুৱাই বিচাৰিলোঁ এইবোৰ নহয় আকৌ ডিম বইল কৰি থৈছোঁ বিশ্বাস নকৰে নহয় তিনিজনী বুলি কৈছোঁ সেইটোও আপোনালোকক প্ৰমাণ দিছোঁ চব তিনিজনী আমি পনা ভাজি ৰঙালাও ডিমৰ দম ভাত আচাৰ আছে আৰু কেইটা বাজেগে ঠিক নাই ভাত হ'ল এতিয়া 9টা বাজিলে এতিয়া 9টা বাজিব আহিছোঁহে এতিয়া আমি পাকঘৰলৈ সোমাইছোঁহে জাষ্ট মই একো নকওঁ বাৰু এই বনাব মই ভিডিঅ' কৰিম তাৰপিছত আমি খাই গৈ নুশু আজি ৰাতি ধমাকেদাৰ হ'বলৈ গৈ আছে আমাৰ এতিয়া কি হ'ল ছাডেনলি মানে প্লেনটো চেঞ্জ হৈ গ'ল মানে আমি খাম বুলি ভাবিছিলোঁ ভাত কিন্তু বন্দনাই হঠাতে ভাবিলে যে ভাতটো কেঞ্চেল কৰি এতিয়া আমি খাম কি খাম ৰুটি আৰু এইফালে তাই বনাই আছে ৰুটি মঠি আছে মইতো একো কৰিবলৈ নাই ভাই এইফালে এতিয়া এইফালে ৰুটি বনাই আছে বনাই থাকা তুমি খাবলৈ আমাক খাবলৈ মাতি দিবা এইফালে বৰষা আৰু বন্দনা কি আছে মই এফালে ৰুটি বনাব লৈছোঁ ভাজি হৈছে দেখাই ভাজিব কেমেৰা পাৰ্চন বহালে আমি অনুৰোধ জনালোঁ তিনিজনীৰ কাৰণে চাফিচিয়েণ্ট আৰু ইয়াত চব ইয়াত ডিম ৰেডি কৰি থৈছোঁ ইয়াত আমি ৰুটি ৰেডি কৰি থৈছোঁ এইফালে বেলি আছে ধুনীয়াকৈ এতিয়া বন্দনাই ভিতৰত ৰুটি বনাই আছে সেইফালে আৰু আমি দুজনী মানে আমি বন্দনাক হেল্প কৰা কাম নাই আমি আপোনালোকক দেখাইছোঁ দেই ঘৰটোত কোনো নাই চাওক আপোনালোকে বিশ্বাস নকৰিব পাৰে নহয় এইফালে দেখাই দিয়ে কোনো আৰু এতিয়া আমি ভাবিছোঁ নেল পলিচ লগাই আৰু নেল কালাৰ বৰষাই কেমেৰা ধৰি আছে কিন্তু তাৰ ওলাবলৈ লাজ কৰিছে গাইজ এইফালে আমি বন্দনাক কামত লগাই থৈ আহিছোঁ কাৰণ ঘৰত ডাঙৰ বৈহে কাম কৰিব লগা আমি সৰু বৰ কি কাম হয় নাই আমি এনজয় এইটো কি এইটো নহয় দিছ ইজ swag বিয়া এখন আছে চিম্পল হ'ব লাগে সদায় গাইজ এইফালে এতিয়া আমাৰ খানা ৰেডি আৰু বন্দনা এনেকৈ বাঢ়ি আছে খানা এখনহে লাগে গাইছ মোৰ এতিয়া খানা বনোৱা হৈ গৈছে সিহঁতে বহুত এনজয় কৰিলে মই গম পাওঁ মই একো কৰিবলৈ নাপালোঁ এতিয়া মই আপোনালোকক মোৰ খানাৰ প্লেটটো দেখাইছোঁ আৰু সিহঁতক সোধোঁ কেনেকুৱা বনাইছোঁ মই অকণমানিকৈ 1 2 3 4 5টা আইটেমেই হ'ল আৰু ৰুটি সৈতে দেখাইছোঁ আৰু এইফালে মই বন্দনাৰ মানে কেনেকুৱা বনাইছে খাই কৈ আছোঁ দেই কেনেকুৱা লাগিছে মজা এয়া আমাৰ ডিছ মজা হৈছে এয়া ৰুটি ইয়াৰ ৰঙালাও ভাজি ইয়াৰ প্ৰসাদৰ চাটনি ইয়াৰ খৰিচা আচাৰ ইয়াৰ ডিমৰ দম আৰু সেইফালে খাই আছে আমি ক'ত খাইছোঁ চব গাইজ বিচনাত ঠাণ্ডা ইয়াৰ বিচনা পাৰি থৈছোঁ শুবলৈ সঁচাকৈ বন্দনা মজা বনাইছে খাই লওঁ গাইজ চেনিটো অলপ বেছিকৈ দিলে গাইজ পিছত মানে বেছি এক্সট্ৰা ভাল কৰিবলৈ গৈ কি কৰি দিয়ে চেনি অলপ সৰহকৈ দি দিলে কিন্তু যিয়ে নহয় আমি খাইছোঁ ভাল হৈছে ধুনীয়া হৈছে গাইজ এইফালে আমি খাই আছোঁ আৰু কি চাই আছোঁ চব এনে অলপ জি3
ফেভৰেট হয় চবৰে মানে আমাক ইজনী ফেভৰেট হয় আৰু বহুত বেছি ভাল লাগে ন কমেডিবোৰ সেইকাৰণে আমি খাই আছোঁ আৰু এইফালে খানা এনজয় কৰি আছোঁ পূৰা বন্দনাই পূৰা দবাই আছে চাবলৈ চাই খোৱা চৰ্ট এটা দি দিয়া বন্দনা ধুনীয়াকৈ দিব চাব দেই ধুনীয়া কিমান চৰ্ট এটা দিব ধুনীয়া তো গাইছ এতিয়া আমি ৰুটি চুটি খাই মেলি আজৰি আৰু বন্দনাই ফালে বিচনা চিচনা পাই ধুনীয়া ৰেডি কৰি থৈছে আমি শুম আৰু এতিয়া নেকি তাহে আমাৰ প্লেনিং এটা আছে বাৰু এনেকৈ চিনেমা চোৱা চামবও পাওঁ মানে কি হয় জানো তাহাঁত চাম কেলে নাচাম গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব হয় নাই আৰু আমাৰ দুইজনীকে ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব দেই মই আছে এপিছ'ড 7907 আৰু মোৰ মাজুলী গাৰ্ড বুলি আছে আৰু ডেছক্ৰিপশ্যনত লিংক দি দিম দুইজনীকে গৈ পেলাই ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব তাহাঁত লাইক কমেণ্ট শ্বেয়াৰ আৰু ইনভাৰ্টাৰ আছে নহয় পাগল নি ভয় লাগে আকৌ মোৰ ভয় লাগে পাগল নে মই লাইটটো ফিউজ আছে ফিউজ হ'ব এতিয়া আকৌ ফিউজ হ'লে এনেকৈ টিপ টপ কৰি থাকি পাগল লাগে অ' মা আকৌ দিয়ক হৈছে Few moments later. গাইছ আমাৰ যিটো ভূতে ভয় খুৱাইছিলে যিটো ভূতে এইখন নাটকৰ ৰচনা কৰিছিলে সেইটো ভূতেই আছিলে এইটো প্লেনিংটোৱে আছে সেইটো শুনাকৈ যাব তাৰপিছত এয়া আমাৰ ভূত আৰু এতিয়া আমি শুওঁ আৰু নে কি গতিকে গাইছ গুড নাইট আজিকে গাইছ আজিৰ ভিডিঅ'টো ইমানখিনিলৈকে আছিলে যদিহে ভিডিঅ' চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু বাই বাই গুড নাইট